বন্ধুসকল, ৰুবুল ক্ৰিয়েশ্যনক মনত আছেনে? সেই যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক সমালোচনা কৰি জেললৈ যোৱা ল'ৰাজন। আৰু পিছত ক্ষমা খুজিছিল। নমস্কাৰ, মই এটা 15-20 ঘণ্টা সময়ৰ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ ৰচন বনগাঁও বুলি। তাত মই বনগাঁৱৰ গোটেইকেইখন স্কুলৰ নাম কৈছিলোঁ আৰু বনগাঁৱৰ বিহু ফাংচনৰ বিষয়ে বহুত কথা বেয়াকৈ কৈছিলোঁ। নক'বলগীয়া কথাও বহুত কৈছিলোঁ। বহুতখিনি মানুহৰ বিষয়ে মই বেয়াকৈ কৈছিলোঁ আৰু বহুতকেইখন স্কুলত আৰু বহুতকেইটা অনুষ্ঠানৰ বিষয়ে বেয়াকৈ কৈছিলোঁ ভিডিঅ'টোত। তাৰ কাৰণে মোক ক্ষমা কৰি দিয়ে। সেই ল'ৰাজনে আকৌ এবাৰ বিজেপি চৰকাৰক তোলাধনা দিলে। চাওঁ আহক। আজি আমি আকৌ কথা পাতিম ৰাইজৰ কথা নুশুনা, ৰাইজে ভোট দি জিকাই দিয়াৰ পাছত ৰাইজৰ ফালে পিঠি দিয়া আৰু এনি টাইম কা কৰি থকা চৰকাৰ বিজেপিৰ বিষয়ে। আৰু মই প্ৰথমতে কৈ দিওঁ, যদি মোৰ এই ভিডিঅ'টো কোনোবা বিজেপি চাই আছে, প্লিজ বেলেগ ভিডিঅ' চাওক, ইউটিউবত বহুত আছে। প্ৰথম কথা, এই মেডামগৰাকীক চিনি পাইছে নাই? যদি নাই পোৱা পাই যাব চিনি। এতিয়া কথা হ'ল, মই ভিডিঅ'টো বনাওঁতে মোক এৰেষ্ট কৰিছিলে, মোক দৌৰাইছিলে, মোক নচুৱাইছিলে, কিবা কৰিছিলে, যি কৰিছিলে দৰকাৰ নাই। এতিয়া বিজেপি কি হ'ল? এতিয়া বিজেপিয়ে কাক এৰেষ্ট কৰিব পাৰিছে? কেলে কৰা নাই? নে জেগাতে হৈ গ'ল খোজ যাব নোৱাৰে? যেতিয়া মই অকলে কুকুৰ বুলি কৈছিলোঁ তেতিয়া মোক এৰেষ্ট কৰিছিলে, কিন্তু এতিয়া ৰাইজে কুকুৰ বুলি কওঁতে কেলে এৰেষ্ট কৰিব পৰা নাই? নকৰে কেলে? এতিয়া বিজেপি কেলে গাঁতত সোমালে? সেইটো মোক লাগে। মানুহৰ মগজ বোলা বস্তু এটা থাকে, আপোনালোকৰ নাই, মই মানি লৈছোঁ। থকা হ'লে ভাল আছিল আৰু। এনেকৈয়ে ৰুবুল ক্ৰিয়েশ্যনে বিজেপিক আৰু কিবা কিবি কৈছিল। দুখিত আমি সেইখিনি ইয়াত আপোনালোকক শুনাব নোৱাৰোঁ, দেখুৱাব নোৱাৰোঁ। বহুত বেয়াকৈ কৈছে। আৰু ৰুবুলে NRCৰ প্ৰসংগটো আনিছে। NRC হেনো বিফল হ'ল। NRCৰ নামত বহুত টকা খৰচ হ'ল, কিন্তু NRC বিফল হ'ল। ডিটেনশ্যন কেম্প কিয়? ডিটেনশ্যন কেম্পৰ নামত ইমান অজস্ৰ খৰচ কৰিছে। আৰু ডিজিটেল ইণ্ডিয়াও হেনো ফেইল। এই বিষয়ে ৰুবুলে কৈছে, আমি ইয়াত দেখুৱাব নোৱাৰিম, তাৰ বাবে দুখিত। কাৰণ চৰকাৰৰ ঔষধ পৰাৰ বয়। গৰু গোহালি চাই যোৱা এটা ঘৰ দি, পাৰ চাই গঁৰালটো চাই যোৱা এটা লেটিং দি পেলাই মানুহৰ মন জয় কৰি ল'ব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগলৈ দেখুৱাম আৰু বহুতো কিবা।